বহুত ভাল লাগিছে যেনেকা মই আশা কৰিছোঁ এনেকাই হৈছে নেক্সট টাইম মই আশা কৰিছোঁ কি আৰু ভালকৈ হ'ব আৰু বেছি ভাল প্ৰফেশ্যনেল বডি বিল্ডাৰ্ছবিলাক আহিব আৰু মানে আমাৰ ফিটনেছৰ কাৰণে আৰু আমাৰ মানে আজিকালি আপুনি চবে জানে হেল্থ ইজ ৱেল্থ মানে হেল্থ চব পৰা ইম্পৰ্টেণ্ট হয় তো আমাৰ যেতিয়া মানে চবে আহিব এনেকা মানুহবিলাক যেতিয়া চাব চবে মটিভেট হ'ব ইনস্পায়াৰ হ'ব ফিটনেছটো আৰু মানে ধ্যান দিব আৰু কিবা আপোনাৰ হেল্থত ধ্যান দিব চব মানে কিবা চব বস্তু পইচা নহয় আমাৰ হেল্থ ইম্পৰ্টেণ্ট হয় চব পৰা হেল্থ আমাৰ ফাৰ্ষ্ট হয় যেতিয়া আমাৰ হেল্থ ভাল থাকিব তেতিয়াহে আমি মানে কামটো কৰিব পাৰিম কিবা ইনকামটো কৰিব পাৰিম যদি হেল্থ যদি ভাল নহ'লে তেনেহ'লে আমি একো কৰিব নোৱাৰিম তো এইটোৰ কাৰণে মই একটা মেছেজ পাছ কৰিব বিচাৰিছোঁ এইটো খেল পৰা কি আমি ফিটনেছৰ কাৰণে ছাপোৰ্ট কৰোঁ আপোনাৰ লাইফষ্টাইল ফিটনেছক বেছি ধ্যান দিয়ক আমাৰ জীৱন ফিটনেছ মানে বেছি ইম্পৰ্টেণ্ট হয় আৰু অলপ আপুনি অলপ সময় নিকালক আৰু এক্সাৰচাইজ কৰক তাকি আপুনি মেডিচিন পৰা বেমাৰীৰ পৰা চব পৰা দূৰ থাকিব পাৰে এইটো আমাৰ মানে একটা এজেণ্ডা হয় এইটো কম্পিটিশ্যন ৰখাৰ কাৰণে আৰু চব জাজেছ কাৰণে আৰু যিমান অডিয়েন্স কাৰণে আমাৰ চিফ গেষ্ট কাৰণে স্পনচাৰ্ছ কাৰণে আৰু আমাৰ এথলিটছ কাৰণে যোনে গোটেই আসাম পৰা আহিছে চবৰ কাৰণে ধন্যবাদ জনাইছোঁ কাৰ্ডম থেংক ইউ আৰু মোৰ লগত সহযোগ কৰাটো মানুহবিলাক চব পৰা ফাৰ্ষ্টটো প্ৰথম হৈ গ'ল আমাৰ ডালমিয়াত আৰু তাত চিমেণ্ট দেন নেক্সটটো আমাৰ আছে দুটামান ছাৰ আছে আমাৰ কিবা ববিন সিংদাস ছাৰ আৰু ইঞ্জিনিয়াৰ দাৰ্চিং ৰঙাং ছাৰ আৰু বহুত মানে আছে মানুহবিলাক সহায় কৰাটো কিন্তু মানে চবৰে নাম লৈ থাকিলেতো মানে টাইমটো বহুত গুচি যাব এইটো কাৰণে মই মানে মোৰ মাম্মী ফাৰ্ষ্ট অফ অল মোৰ মাম্মী ডেডিৰ কাৰণেও থেংক ইউ কৰিছোঁ ইহঁতে বহুত সহায় কৰিছে ইহঁতে বহুত ছাপোৰ্ট কৰিছে আৰু চবে মোৰ কাৰণে যোনে ছাপোৰ্ট কৰিছে থেংক ইউ আৰু মানে এনেকাই কৰি থাকক তাকি আমি নেক্সট টাইম আৰু ভালকৈ ডাঙৰকৈ পাতিম আৰু ডাঙৰ প্ৰাইজ মানে ৰাখিম আৰু কিবা মটিভেট কৰিম মানুহবিলাকৰ আৰু ইনস্পায়াৰ কৰিম এনেকা খেল আৰু পাতিম এনেকা ফেষ্টিভেলত থেংক ইউ মিষ্টাৰ নকবে পাৰ্টিচিপেশ্যনছ আছিলে অল খালী কাৰ্বি আংলং কাৰণে 10জনমান ওচৰি আছিলে কিন্তু খালী 3জনমান আমি ছিলেক্ট কৰিছোঁ টপ 3 আৰু সিহঁতৰ কাৰণে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছে মেডেলছ ট্ৰফিজ দিছে আৰু প্ৰাইজ মানি পাইছে মিষ্টাৰ নকবে আসামত আৰু মানুহবিলাক টোটেল 10 নিচিনা হৈছে আৰু ইহঁতৰ কাৰণে আমি টপ 10 মানে ছিলেক্ট কৰিছোঁ আৰু চবৰ কাৰণে প্ৰাইজ মানি দিছোঁ চবৰ কাৰণে ট্ৰফি মেডেল চবৰ কাৰণে দিছোঁ আৰু ফাৰ্ষ্ট প্ৰাইজটো আমি দিছোঁ 25,000 ৰুপিজ আৰু ছেকেণ্ড প্ৰাইজটো আমি দিছোঁ 15,000 ৰুপিজ থাৰ্ড প্ৰাইজটো দিছোঁ 10,000 ৰুপিজ আৰু এনেকুৱা বহুত আছে আৰু মই নেক্সট টাইম আশা কৰিছোঁ কি ইয়াতকৈ বেছি ডাঙৰ মই মানে প্ৰাইজ মানিটো দিব পাৰিম তাকি খেলটো আৰু ভাল হওক মটিভেট হওক এথলিটছবিলাক মানে আৰু মানে ভাল লাগে ইহঁতে এইটো আৰু থেংক ইউ